নমস্কাৰ, মই পাৰ্থজ্যোতি বৰাই স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ লওঁ, মই আছাম টেট 2021ৰ কাৰণে বিনামূলীয়াকৈ ইনফৰ্মেশ্যন আপোনালোকক মেটেৰিয়েল যোগান ধৰিছোঁ। সম্পূৰ্ণ প্ৰিপেৰেশ্যন এই চেনেলটোৰ জৰিয়তে কৰিব পাৰিব। গতিকে আপোনালোকে যদিহে চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো ক্লিক কৰি ৰাখিব, যাতে মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে পায়। আৰু লগতে মোৰ পৰিচয়টো দি দিছোঁ, মই 2019ত LP আৰু UP বোথ আছাম টেট ক্লিয়াৰ কৰিছোঁ। চ' আপোনালোকক নিশ্চয় মোৰ বিশ্বাস আছে, আপোনালোকক দিব পৰা মোৰ যথেষ্টখিনি আছে। চ' সেইখিনি আপোনালোকক দি যাম। বহুতে UP লেভেলৰ ছ'চিয়েল ছায়েন্স চিলেবাছখন অসমীয়াত বুজি নাই পোৱা বুলি কৈছে, যিহেতু ইয়াত ইংলিছত আছে। চ' যিসকলে BA বা আৰ্টছত গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে ছ'চিয়েল ছায়েন্স ল'ব লাগিব, আৰু যিসকল ছায়েন্সৰ হয় তেনেহ'লে তেওঁলোকে ছায়েন্স আৰু মেথছ তেওঁলোকে সেই ছাবজেক্টটো চিলেক্ট কৰিব লাগিব। ছায়েন্সত 30, মেথছত 30 আহিব। এতিয়া মই ছ'চিয়েল ছায়েন্সৰ কথা আলোচনা কৰিম। লগতে কওঁ যে UPত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে DLED BEd লাগিব, DLED বা BLED BEd, আৰু লগতে গ্ৰেজুৱেশ্যন লাগিব। আপোনালোকৰ গ্ৰেজুৱেশ্যন মাৰ্ক, হায়াৰ ছেকেণ্ডেৰী মাৰ্ক, তাৰপৰা DLED নাইবা BEdৰ মাৰ্ক যোগ হ'ব। যিসকলে ফাইনেল ইয়েৰ এপিয়াৰিং তেওঁলোকেও এপ্লাই কৰিব পাৰিব বুলি কৈছে, যিহেতু তেওঁলোকে যেতিয়ালৈকে এপ্লাই কৰিব মানে ৰিক্ৰুইটমেণ্ট হ'ব তেতিয়ালৈকে তেওঁলোক ওলাই যাবগৈ, তেওঁলোকৰ কোনো সমস্যা নহয়। এই তাৰ ভিত্তিতে কাট অফ প্ৰস্তুত কৰে। আৰু লগতে যিসকলে ষ্টেট বা নেশ্যনেল লেভেলৰ বিশেষকৈ নেশ্যনেল লেভেলৰ যিসকলৰ চাৰ্টিফিকেট আছে, স্পৰ্টছ, আৰ্টৰ বা মিউজিক লেভেলৰ কিবা চাৰ্টিফিকেট আছে, তেওঁলোকৰ এক্সট্ৰা মাৰ্কছ আছে। লগতে NCC চাৰ্টিফিকেটৰো মাৰ্কছ আছে এক্সট্ৰা, তেওঁলোকে পাব। তেনেহ'লে আজি ছ'চিয়েল ছায়েন্সৰ চিলেবাছখন চাম। জিঅ'গ্ৰাফী সকলোৱে জানে। ভূগোল, আপোনালোকে ভূগোল টপিকটো বা এই ছ'চিয়েল ছায়েন্স টপিকটো কেনেধৰণে কভাৰ কৰিব, কি কি কিতাপ পঢ়িব সেই বিষয়ে কৈ যাম। ভূগোলৰ বাবে আপোনালোকে নিশ্চয় SCERT কিতাপবিলাক চাব। SCERT কিতাপ 6ৰ পৰাই আপোনালোকে আৰম্ভ কৰি দিব। ভূগোল য'ত য'ত আছে, ভূগোল বা ছ'চিয়েল ছায়েন্স সম্পূৰ্ণ কিতাপখিনি গোটাই ল'ব। যদিহে আপোনালোকে ইংলিছটো বুজি পায়, এখন ভাল কিতাপ আপোনালোকক নাম ক'ম, এইখন কিনি ল'ব। লুচেণ্ট পাব্লিকেশ্যনৰ এখন জেনেৰেল নলেজ কিতাপ আছে, তাতে আপোনালোকে গোটেইখিনি কভাৰ হৈ যাব। মই লুচেণ্টৰ জেনেৰেল নলেজখনেই পঢ়িছিলোঁ 2019ত ছ'চিয়েল ছায়েন্সৰ কাৰণে। আৰু বেছিকৈ এই আউট অফ চিলেবাছ আপোনালোকে গাইড বুকত যিখিনি পাব সেইখিনিৰ পৰা আপোনালোকে মেক্সিমাম নাহে বুলিয়ে ধৰি ল'ব। গাইড বুকত সেইবোৰ এনেই যি সাধাৰণ কুৱেশ্যনবিলাক দিয়া থাকে। আছাম টেটত 2019ত অলপ টান কুৱেশ্যন আহিছিলে, গতিকে আপোনালোকে লুচেণ্টৰ GK কিতাপখন কভাৰ কৰিবলৈ চেষ্টা কৰিব। লগতে SCERT বা NCERT কিতাপবিলাক, ছ'চিয়েল ছায়েন্সৰ কিতাপবিলাক পঢ়িব। ভূগোলত আমাৰ পৃথিৱীখনৰ বিষয়ে আপোনালোকে জানিব লাগিব। চাইজ, আকাৰ আকৃতি, পৃথিৱী কেনেধৰণে ঘূৰে, পৃথিৱীৰ ভিতৰি ভাগ কেনেকুৱা, পৃথিৱীৰ বাহিৰৰ ভাগ কেনেকুৱা, ভূমিকম্প কেনেকৈ হয়, তাৰপিছত লেটিটিউড, লংগিটিউড মানে অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ বিষয়েও পঢ়িব লাগিব। সোলাৰ ছিষ্টেম, আমাৰ গ্ৰহ, নক্ষত্ৰ, ছেটেলাইট বা উপগ্ৰহ যিমান আছে সকলোবিলাক। তাৰপিছত ডমেইনছ অফ আৰ্থ, ভূমণ্ডল বা স্থলমণ্ডল, জলমণ্ডল, কণ্টিনেণ্টছ, মহাসাগৰ, সাগৰ, মহাদেশ, বায়ুমণ্ডল, এই সকলোবিলাক কথা ইয়াত পঢ়িব লাগিব। তাৰপিছত লেণ্ড ফৰ্মছ, মাউণ্টেইনছ, প্লেটু নিশ্চয় বুজি পাইছে, পৰ্বত, পাহাৰ, সমতল যিমান যি আছে। আৰু অসমৰ যিবিলাক জিঅ'গ্ৰাফী লোকেশ্যন, আমাৰ অসমখন ক'ত আছে, কি কি পোৱা যায় অসমত, কেনেকুৱা ধৰণৰ জীৱ জন্তু আছে, কিমান নেশ্যনেল পাৰ্ক আছে, এই সকলোবিলাক জানিব লাগিব। তাৰপিছত ইণ্ডিয়াৰো তেনেধৰণে লোকেশ্যন, আমাৰ জলবায়ু কেনেকুৱা, ফিজিকেল ডিভিজন কেনেকুৱা, মানুহ ক'ত ক'ত, জনবসতি কেনেকুৱা। তাৰপিছত হিষ্ট্ৰী, আপোনালোকে জেনেৰেল নলেজৰ হ'লে লুচেণ্টৰ কিতাপখনতে সকলোবিলাক পাব। তাৰপিছত হিষ্ট্ৰী আহিলে প্ৰি হিষ্ট্ৰী, ইভলিউশ্যন অফ হিউমেন চিভিলাইজেশ্যন ফ্ৰম হাণ্টিং টু এগ্ৰিকালচাৰ। প্ৰি হিষ্ট্ৰী মানে প্ৰাগৈতিহাসিক যুগৰ যিটো বুৰঞ্জী। লগতে এনচিয়েণ্ট যিবিলাক হৰপ্পা, বৈদিক কালচাৰ, এই সকলোবিলাক হিষ্ট্ৰী গোটেইখিনি পঢ়িব লাগিব আপোনালোকে বেদিক এজলৈকে। লগতে হৰপ্পান ইণ্ডো চিভিলাইজেশ্যন বা হৰপ্পান চিভিলাইজেশ্যন সেইখিনিতো পঢ়িবই লাগিব। তাৰপিছত তাৰ হিষ্ট্ৰীত কিন্তু আপোনালোকৰ যিখিনি
মডাৰ্ণ যিখিনি বা মেডিয়েভেল হিষ্ট্ৰীৰ কথা ইয়াত উল্লেখ কৰা নাই। বিশেষকৈ এনচিয়েণ্ট আৰবান চিভিলাইজেশ্যন আৰু প্ৰি হিষ্ট্ৰীৰ কথাই আছে। পিছত যদি পাওঁ আমি গম পাম। তাৰপৰা হিষ্ট্ৰী অফ আছাম, ঠিক তেনেদৰে হিষ্ট্ৰী আমাৰ প্ৰি হিষ্ট্ৰী চাব লাগিব, লগতে আহোম ডাইনেষ্টি বা মেডিয়েভেল আছামখিনি চাব লাগিব। তাৰপিছত এইখিনি মেডিয়েভেলখিনিও আছে, মেডিয়েভেল ইণ্ডিয়াৰ যিবিলাক মৌৰিয়ান, গুপ্তাছ, এনচিয়েণ্ট পিৰিয়ড, মেডিয়েভেল পিৰিয়ড, তুৰ্কী, আফগানিস্তান, চুলতানী যিবিলাক শাসনকৰ্তা আছিলে সেইখিনি পঢ়িব লাগিব, গোটেই হিষ্ট্ৰীখিনি পঢ়িব লাগিব। তাৰপিছত ব্ৰিটিছ ইণ্ডিয়া বা মডাৰ্ণ ইণ্ডিয়া যিমান আমাৰ আন্দোলনখিনি আছে, আন্দোলন ভাৰত ত্যাগ আন্দোলনেই হওক, অসহযোগ আন্দোলনেই হওক, লগতে ছ'চিয়েল ৰিফৰ্ম যিবিলাক এক্ট আছিলে, ৰেগুলেটিং এক্ট, পিটছ ইণ্ডিয়া এক্ট, এই সকলোবিলাক চিপাহী বিদ্ৰোহ, লগতে মানে স্বাধীনতালৈকে যিমানখিনি হ'ল সেই গোটেইখিনি আমি পঢ়িব লাগিব ইষ্ট ইণ্ডিয়া কোম্পানীৰ আণ্ডাৰত। ইকনমিক্সৰ কাৰণে বেছিক যিবিলাক আপোনালোকে টাৰ্মছবিলাক চাব, মানি, প্ৰাইচ, ইনকাম, মানি কেনেকৈ প্ৰস্তুত কৰা হয় বা মাৰ্কেট ছিষ্টেমটো কেনেকৈ চলে, বেংকিং ছিষ্টেমটো কেনেকুৱা, তাৰপিছত ৰিচ'ৰ্চ, নেচাৰেল ৰিচ'ৰ্চ, হিউমেন ৰিচ'ৰ্চ ক'ত কেনেকৈ পোৱা যায়, লগতে বাজেটৰ কথা আছে, বাজেটখন চাব, নেশ্যনেল ইনকাম কি সেইখিনি চাব, NEP বা এই সকলোখিনি কথা আৰু যিবিলাক কিছুমান ইকনমিক্সৰ কিছুমান টাৰ্মছ আছে সেই টাৰ্মছবিলাক আপোনালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিব। ইকনমিক্সৰ কাৰণে আপোনালোকে ইউটিউব চেনেলত ধুনীয়াকৈ পাব। বেছিক কনচেপ্টখিনি জানিবৰ কাৰণে আপোনালোকে ইউটিউবতে চাৰ্চ কৰিব। পলিটিকেল চায়েন্সৰ কাৰণে ইংলিছৰ এখন কিতাপ আছে লক্ষ্মীকান্তৰ, সেই কিতাপখন 2 মাহৰ পিছততো কমপ্লিট কৰিবলৈ সক্ষম নহয়, চ' আপোনালোকে ছ'চিয়েল চায়েন্সৰ কিতাপেই পঢ়িব, নহ'লে লুচেণ্টৰ কিতাপখন পঢ়িব। গভৰ্ণমেণ্ট, ডেম'ক্ৰেচি, কনষ্টিটিউশ্যন, আমাৰ সংবিধানখন ভালদৰে চাব, সংবিধানত বহুতো কুৱেশ্যন আহে। এইখিনিয়ে ছ'চিয়েল চায়েন্সৰ। পলিটিকেল চায়েন্স আহিব, ইকনমিক্স, তাৰপিছত হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী, এইকেইটাই ইম্পৰ্টেণ্ট টপিক। এইকেইটা আপোনালোকে লুচেণ্টখন কিনিবই, বাৰে বাৰে কৈছোঁ মই, আৰু লক্ষ্মীকান্তখন পাৰিলে অলপ চাব। আৰু সেইকেইটা যদি আপোনালোকে বুজি নাপায় তেতিয়া SCERT কিতাপসমূহ গোটাই লওক বা NCERT কিতাপ, SCERT কিতাপবিলাক অসমীয়াতে পাব, 6ৰ পৰা 8, 9, 10লৈকে সকলোবিলাক কিতাপ গোটাই যিমান পাৰে অলপ যিবিলাক টপিক আছে সেই টপিকবিলাক কভাৰ কৰিবলৈ চাব। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুসকলক শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ।